ডিফুৰ ৭ মাইলত শিৱ মন্দিৰত চলিছে শিৱৰ আৰাধনা। আজি মহা শিৱৰাত্ৰিৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিফুৰ ৭ মাইল শিৱ মন্দিৰত চলিছে শিৱৰ আৰাধনা। শিৱৰাত্ৰিৰ দিনাই ৭ মাইল মন্দিৰতো দেখিবলৈ পোৱা গৈছে অগণন ভক্তৰ লানি নিচিকা ভিৰ। ৭২ ঘণ্টীয়া অখণ্ড কীৰ্তনেৰে শুভাৰম্ভ কৰাৰ লগতে শুক্ৰবাৰে বিগ্ৰহৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হয় মাংগলিক নীতি নিয়মৰ মাজেৰে। আজি মহাশিৱৰাত্ৰিৰ দিনাই পুৱাই উপস্থিত হোৱা ডিফুৰ শিৱ পাৰ্বতীৰ লগতে নন্দী মূৰ্তি আগবঢ়ায়। বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে নিজৰ মনোকামনা সিদ্ধিৰ অৰ্থে বেলপাত, ধূপ, দীপ, নৈবেদ্য আগবঢ়াই মহাদেৱ শিৱক পূজা অৰ্চনা কৰা পৰিলক্ষিত হৈছে। শিৱৰাত্ৰিৰ এই পবিত্ৰ দিনটোতে সকলোৰে মংগলৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই সমূহ অসমবাসীৰ লগতে সমষ্টিবাসীলৈ মহা শিৱৰাত্ৰিৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন। জনবিশ্বাস আছে যে সৰ্ববিৰাজমান ক্ষণিকতে সন্তুষ্ট এই শিৱ আৰাধনা কৰিলে সুফল প্ৰাপ্তি হয়। এই আধ্যাত্মিক আৰাধনাক কেন্দ্ৰ কৰিয়ে আজি দেৱাদেৱীৰ বোম ভোলা শিৱক পূজা কৰিবলৈ এইদৰে অগণন শিৱভক্তই আহি ভিৰ কৰা পৰিলক্ষিত হৈছে ডিফুৰ ৭ মাইল শিৱ মন্দিৰত।